স্মৃতি ৰেখা ভূঞা বাইদেৱে ক'লে নোপোৱাৰ দুখ 2020। এই দুখে পাৰ ভাঙি গ'ল। লগতে লকডাউনৰ বাবেও এই দুখ অতিকৈ হৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্মৃতি ৰেখা ভূঞা বাইদেউৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট, য'ত স্মৃতি ৰেখা ভূঞা বাইদেৱে লিখিছে 2020 বৰ্ষৰ এয়াই আছিল নোপোৱাৰ দুখ। অসমৰ জনপ্ৰিয় সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াদেৱৰ প্ৰাক্তন পত্নী স্মৃতি ৰেখা ভূঞা বাইদেউৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট, য'ত স্মৃতি ৰেখা ভূঞা বাইদেৱে লিখিলে 2020 বৰ্ষৰ পাৰ ভাঙি যোৱা দুখ, অৰ্থাৎ অতিকৈ দুখৰ বিষয় আছিল। অৰ্থাৎ 2020 বৰ্ষত এই দুখ যেনে তেনে কষ্ট কৰিছিলোঁ। 2020 বৰ্ষৰ এই দুখত পাৰ ভঙা অৰ্থাৎ দুখত পাৰ ভাগি গৈছিল। স্মৃতি ৰেখা ভূঞা বাইদেৱে কয় যে অৱশেষত 2024 চন তথা বৰ্তমান সেই দুখ সুখলৈ পৰিণত হ'ল। অসমৰ জনপ্ৰিয় তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াদেৱৰ প্ৰাক্তন পত্নী স্মৃতি ৰেখা ভূঞা বাইদেৱে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি কয় যে 2020 চনৰ নোপোৱাৰ দুখ, 2020 চনৰ নোপোৱাৰ দুখ, লিচু খাবলৈ নোপোৱাৰ দুখ। যিহেতু সেই সময়ত লকডাউন চলি আছিল, সেয়েহে লিচু খাবলৈ নাপালোঁ। আৰু বৰ্তমান 2024ত সেই 2020 চনৰ লিচু খাবলৈ নোপোৱাৰ দুখ সুখলৈ পৰিণত হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদিহে আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।